গাইজ মই ৱেইট লছটো কৰিব বিচাৰোঁ কিন্তু এই ৱেইটটোৱে মোক লছ কৰিবলৈ বিচৰা নাই এই ৱেইটটোৰ মোৰ লগত সঁচা প্ৰেম হৈ গৈছে একদম বহুত গভীৰ প্ৰেম হৈ গৈছে সেইটো কাৰণে সি মোক লছ কৰিবলৈ নাই বিচাৰা আৰু আজিকালিতো মই হাৱা খালেও শকত হৈ গৈ আছোঁ মই যদি উশাহো লওঁ মই উশাহ ল'লেও শকত হৈ গৈছে আৰু এতিয়াতো মই উশাহ নোলাকে থাকিব নোৱাৰোঁ সেইকাৰণে দিনে শকতেই হৈ গৈ আছোঁ আৰু এই কিছুমান মানুহ যিবিলাকে এনেকৈ ঠুচি খায় ভগৱানে সিহঁতক এনেকুৱা কি অলৌকিক শক্তি দিছে যে যিমান ঠুচি খালেও সিহঁতে শকত নহয় মোৰ এটা সিহঁতৰ পেটত কিবা দানৱ চানৱ আছে যিয়ে নেকি সিহঁতে খোৱা খানাটো ভিতৰৰ পৰা খাই দিয়ে সেইটো কাৰণে সিহঁত শকত নহয় আৰু মইতো খানা দেখি পেলাইও শকত হৈ গৈ আছোঁ আৰু দুনিয়াত চবতকৈ বেছি মিছা কথা কোনে কয় বুলি ক'লে নিজৰ পৰিয়ালৰ মানুহবিলাকে কয় বুলি পেলাই নক'ব কোনে কয় জানেনে সেইটো হৈছে ইউটিউবৰ আণ্টিবিলাকে ইউটিউবত 5 দিনত 5 কিলো ৱেইট কমোৱা 10 দিনত 10 কিলো ৱেইট কমোৱা বুলি কয় আৰে সেইবিলাক ভিডিঅ' চাই এতিয়া এটাও ভিডিঅ' নাই যোনটো মই নাই চোৱা কিন্তু মই 5 দিন কি গোটেই বছৰ চাই পেলাই ক্ষীণোৱা নাই আৰু গাইজ মোৰ ওপৰত যদি কিবা এখন ফিল্ম বনিলেহেঁতেন সেই ফিল্মখনৰ কাহিনী কি হ'লহেঁতেন জানেনে তাৰ কাহিনী হ'লহেঁতেন যে এজনী ছোৱালী যিয়ে এইটো ড্ৰেছ